हेलो बंधुসকল হালদকৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো সো Realme ৰ যে নাম্বাৰ সিৰিজৰ Realme 7 আৰু 7 Pro লঞ্চ হৈছে যোৱাকালি অৰ্থাৎ 3 ছেপ্টেম্বৰ তাৰিখে সো এই দুটা ফোনৰ বঢ়িয়া ফোন এই দুটা ফোনৰ যিটো Realme 7 আছে সেইটোৰ বিষয়ে মই এই ভিডিঅ'ত গোটেইখিনি কৈ আছো কি স্পেসিফিকেশন আছে কিমান কি দাম ভাল নে বেয়া গোটেইখিনি কৈ আছো মাত্ৰ 2-3 মিনিট এই ভিডিঅ'টো চাই লওক যদি আপুনিও মোবাইল কিনা ঠাণ্ডাত আছে সো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব কৈ আছো সব কৈ আছো সো বন্ধুসকলে Realme 7 ৰ বিষয়ে কোৱাৰ আগতে ভিডিঅ'টো যদি ভাল লাগে তেনেহলে এটা লাইক কৰি দিব আৰু তলত যিটো ৰঙা ৰঙৰ সাবস্ক্ৰাইব বটন আছে সেইটো ক্লিক কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰি লব এই ভিডিঅ'টোত মই আপোনালোকক নেক্সট সেল কোনদিনা আছে কোনদিনা আপোনালোকে প্ৰথম অৰ্ডাৰ কৰিব পাৰিব এই ফোনটো সেইখিনিও আপোনালোকক কৈ আছো বন্ধুসকল এই ফোনটোত আপোনালোকে ডিসপ্লে 6.5 ইঞ্চৰ এখন IPS LCD ডিসপ্লে পাইব য'ত আপোনালোকে ব্ৰাইটনেছৰ ক্ষেত্ৰত হওক বা ডিসপ্লেত কোনো ধৰণৰ প্ৰবলেম নাপায় লগতে এই ডিসপ্লেখনৰ ওপৰতে আপোনালোকক ইয়াতে কৰ্নিং Gorilla Glass 3 protection দিয়া আছে এই ফোনটোত যেনেকৈ ভাল স্পেসিফিকেশন বহুত কেইটা আছে তেনেকৈ কেইটামান 2-3টা ডিসএডভান্টেজ আছে এই ফোনটোৰ হেকেটাও মই আপোনালোকক ভিডিঅ'টোত কৈ আছো সো হেইভাবে কৈ আছো ভিডিঅ'টো শেষলৈকে কমপ্লিট চাব সো এই ফোনটোত আপোনালোকে প্ৰচেছৰ পাব MediaTek Helio G95 যেটো যদি আপোনালোকে এই ফোনটো গেমিংৰ কাৰণেও যদি ইউজ কৰিব বিচাৰে তেনে PUBG দৰে গেমো হাই ৰিজলিউশনত কোনো ধৰণৰ লেগ নোহোৱাকৈ আপোনালোকে খেলিব পাৰিব আৰু যদি নৰমেল ইউজেছৰ কাৰণে কোনো ধৰণৰ আপোনালোকে এই ফোনটোত প্ৰচেছৰৰ ক্ষেত্ৰত প্ৰবলেম নাপায় সো এই ফোনটোত 5000 mAh ৰ বেটাৰী দিয়া আছে তাতকৈ ভাল কথা এই ফোনটোৰ বক্সৰ ভিতৰতে আপোনালোকে 30 ওয়াটৰ এডাল ফাষ্ট চাৰ্জাৰো পাই যাব যেডালত আপোনালোকে 1 ঘণ্টাৰ ভিতৰতে এই ফোনটো ফুল চাৰ্জ কৰিব পাৰিব তাৰ পাছত কেমেৰাৰ ক্ষেত্ৰত বোৰ্ডৰ কাৰণে এইটো বেছি ইম্পৰ্টেন্ট হয় কেমেৰাৰ ক্ষেত্ৰত পিছফালে কোৱাড কেমেৰা সেটআপ দিয়া আছে 4টা কেমেৰা 64+8+2+2 4টা কেমেৰা পিছফালে দিয়া আছে আগফালে দিয়া আছে 16 মেগাপিক্সেলৰ 16 মেগাপিক্সেলৰ সেলফি কেমেৰা আৰু তাতকৈ ভাল কথা পিছফালে আপোনালোকক ইয়াতে Sonyৰ সেন্সৰ দিয়া আছে সো যিসকলে বেছি ফটো উঠে তেওঁলোকৰ বাবে এই ফোনটো বেয়া নহয় লব পাৰে সো এতিয়া এই ফোনটো ডিসএডভান্টেজ কেটা কোৱাৰ আগতে আৰু এটা বস্তু ৰৈ গৈছে সেইটো হৈছে ফিংগাৰপ্ৰিন্ট সেন্সৰ এই ফোনটোত আপোনালোকে ফিংগাৰপ্ৰিন্ট সেন্সৰ পাব কাখৰ ফালে যেটো পাৱাৰ অন অফৰ সুইচ থাকে তাতে আপোনালোকে এই ফোনটোত ফিংগাৰপ্ৰিন্ট সেন্সৰটো পাই যাব সো এটা ইউনিক লুক হৈ যায় এই ফোনটোৰ বাবে এই ফিংগাৰপ্ৰিন্ট সেন্সৰটো আপোনালোকে চাব পাৰে সো এইকেইটা আছিল ভাল স্পেসিফিকেশন কেইটা এতিয়া ইয়াৰে ডিসএডভান্টেজৰ প্ৰথমটো হৈছে ইয়াৰ যেটো ব্যাক আছে পিছফালটো ইয়াতে গ্লাছ ব্যাক নহয় পলিকাৰ্বনেট ব্যাক দিয়া হৈছে গ্লাছ ব্যাক হলে বেছি প্ৰিমিয়াম লুক হয় আৰু পলিকাৰ্বনেটৰ এটা প্ৰবলেম হৈছে আপুনি যদি ফোনটো যদি পিছফালে কভাৰ বা কেছ যদি নলগায় তেনেহলে কি হয় তাতে ক্ৰেশ পৰাৰ চান্স থাকে সো এইটো এটা ডিসএডভান্টেজ সো ইয়াৰে এতিয়া প্ৰাইসটো দুটা ভেৰিয়েন্ট আছে 664 আৰু 8128 দুটা ভেৰিয়েন্টৰে প্ৰাইস কিমান মই তলত ডেসক্ৰিপচনত দি দিছো তাৰ পৰা আপোনালোকে চাই ল'ব এতিয়া কথা হল আপোনালোকে এই ফোনটো কেতিয়াৰ পৰা অৰ্ডাৰ কৰিব পাৰিব সো আপোনালোকে Flipkart আৰু Realme ষ্টৰ যিকোনো এটাতে আপোনালোকে 10 ছেপ্টেম্বৰত দুপৰীয়া 12 বজাত আপোনালোকে এই ফোনটো অৰ্ডাৰ কৰিব পাৰিব সো এইটোৱে আছিল Realme 7 ভিডিঅ'টোত গোটেইখিনি মই স্পেসিফিকেশন আপোনালোকক কৈছো কি ভাল কি বেয়া সো আপোনালোকে ল'ব পাৰে সো এই ভিডিঅ'টো কেনে লাগিল জনাব মোক কমেন্ট বক্সত যদি ভাল লাগিছে তেনে নিশ্চয় লাইক এটা কৰি দিব আৰু যদি নতুনকৈ আছে চেনেলৰ তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বটনটো আছে হেতু ক্লিক কৰি কিনে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই যেতিয়া দিও তেতিয়া আপোনালোকে পাই থাকে সো এইখিনি আছিল ভিডিঅ'টো নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম